নমস্কাৰ বন্ধুসকল আৰু চাইছে আমি ৰেডি হৈছো মাক জীয়েক মানে অলপ আজি দেওবাৰ বুলি ফুৰিব যাম বুলি ওলাইছো আৰু ক'ত যাম আমি আপোনালোকক দেখুৱাইছো ভিডিঅ'ত চাই থাকক ডাৱৰীয়া বতৰ যে ময়ূৰ পক্ষীবোৰ একদম দেখি পাইছে নাই আৰু এইটো হৈছে ৰ'দ एकदम माने डावरिया बतरत आमी तीनटा फुरिब ओलाइछु आरो धुनियाके एटु सब दुकानबुर गाँवलिया ठाई एटु হৈছে अलग अलग दुकान माने जो रेडी करे आरो साइ पाइছে ने कि धुनिया रास्ता नारिकल गछ घरबुर आरो हे আৰু এইখন হৈছে মন্দিৰ সব চাই পাইছে নে ছাগলী কটা মন্দিৰ হয় এইখন বুলি কৈছে আৰু এইটো হৈছে কোম্পানী ডাঙৰ কোম্পানী আপোনালোকক দেখুৱাইছো দে একদম ঘৰ ওচৰত আৰু এইফালে বনি আছে বৰ্তমান এইটো চাইছে নে বনি আছে আৰু এটা ডাঙৰ কোম্পানী আপোনালোকক আৰু এইটো এটা মানে সিঙ্গল বুলি কয় नाम ना जानो दे অসমীয়াত সিমেন্টৰ পৰা বনাই আমাৰ একদম ঘৰ ওচৰতে আৰু 2 কিলোমিটাৰ হ'ব না দাদা 2 কিলোমিটাৰ মান হ'ব আৰু এখন কোম্পানী দেখুৱাইছো ব্লু ব্ৰিজ এইখন সব কোম্পানী ব্লু কালাৰ ব্লু ব্ৰিজ কোম্পানী কেতিয়াও সোমাই পোৱা নাই বাৰু দেখুৱাইছে মইতো কাম কৰিব নোৱাৰো কাৰণ আমাৰ গিৰিয়েকে কাম কৰিব নিদিয়ে দে কোম্পানীত কুলদেৱী মন্দিৰ হয় যোৱা ৰাস্তা দেখুৱাইছো দে এইখন হৈছে আমাৰ বিষ্ণু ভগৱানৰ কুলদেৱী মন্দিৰ যোৱা ৰাস্তা আছো এইবোৰ পুৰা বাউণ্ডাৰী লগাই দিব आधा लगाइছে আৰু লগাব আৰু বাকি আছে আৰু মেইন গেটটো আপোনালোকক দেখুৱাইছো বাৰু ৰব দেই এইখন হৈছে মেইন গেট মানে পুৰণা ঘৰবোৰ যিহেতু আৰু এইটো গেট সিকিউৰিটি এতিয়া আছে প্ৰথমে নাছিল এতিয়া বহিছে আৰু এইখন হৈছে মই থকা হোষ্টেল সব আমাৰ মাৰিয়া হোষ্টেল পাই গলো আমি সব ফালে বিল্ডিং 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 আমি ফালে আছে বজাৰ সবজি বজাৰ সব ইয়াতকৈ ভিৰ আগফালে আছে ন বেটা আগফালে আছে বাছ বন্ধুসকল এটা ভাল বস্তু পাইছো দে এইফালে সব ঔটেঙা ইমান দিনৰ মূৰত চাই পাইছো বজাৰ মিঠা আলু ফুলকবি এইফালে চাই পাইছেনে আৰু এইফালে সব ঔটেঙা মোৰ ফেভৰেট আজি লগ পাইছো আৰু দেই ভালহে আজি আহিলো মোৰ গিৰিয়েকজন সুধিছে দেই কিমান লয় ইয়াত ঔটেঙা আঞ্জি বেংকলামা একটা 50 টাকা একটা 50 টাকা বলি কইছে চা 50 টাকা বলি কইছে দে একটা ঔটেঙা 50 টাকা বলে চাইছেনে আমাৰ তাত ইমান সস্তা ইয়াত একদম 50 টাকা বলে চাওক কেনেকৈ কথা পাতিছে வாங்கிக்கலாம் நல்லா நல்லா பார்த்து நாலு ஒன்று கெட்டு போச்சு அது வேறனா நல்லா இருக்கு
চাইছেনে বন্ধুসকল কিমান ৰেট ইয়াত তামিলনাডুত একদম হাক মানে আমাৰ অসমৰ বস্তু পাতিৰ বহুত ৰেট দেই এখানে সব বজাৰ কিমান ভিৰ চাইছে পাইছেনে আৰু পানীপুৰি দোকান চাই মানে একদম মানে ৰৈ থাকিব নোৱাৰিলোঁ আৰু কোনে কোনে পানীপুৰি খাই ভাল পায় কমেণ্ট কৰি জনাব দেই আৰু মই খুবেই ভাল পাওঁ সেইটো কাৰণে বহুত দিনৰ মূৰত আৰু আজি যিহেতু বাহিৰত ফুৰিব আহিছোঁ সেইটো কাৰণে পানীপুৰি খাই যাম ৰৈ আছিলোঁ এইফালে বাজনা একদম বজাইছে কিহৰ কাৰণে বজাইছে নাজানো পুৰা একদম ভাল লাগি যায় শুনি আৰু বেটিও মানে একদম মানে শব্দ শুনিলে মানে নাচিব একদম উঠি যায় আৰু অকলে 20 টকা খাই দিলোঁ ধুনীয়াকৈ নাখাওঁ বুলি ক'লে সেইটো কাৰণে মই নিজেই 20 টকা খাই দিলোঁ আৰু মানে খাব মনটো আছিলে কিন্তু গিৰিয়েকে মানা কৰিলে বেছি মানে জ্বলা খাবলৈ পেট মানে বেয়া হ'ব আৰু পিছতকৈ আৰু হস্পিটেল লৈ যাব লাগিব বুলি কৈ মোক মানে খাবই নিদিলে দেই সেইটো কাৰণে 20 টকাৰ খালোঁ 20 টকাৰ মানে 10টা দিলে কিন্তু এক্সট্ৰা 2টা দিলে আৰু মোক খাই আৰু ঘৰলৈ উভতি আৰু এইফালে অলপ দেখুৱাই দিছোঁ আৰু আপোনালোকক বাজনা বাজিছে ইমান ধুনীয়াকৈ বজাইছে নহয় আজি কিবা বিশেষ আছিলে নে কি নাজানো ইমান ধুনীয়াকৈ বজাইছে নহয় ভাল লাগি গৈছে আৰু এইখন হৈছে চিকৰ মেইন গেট আৰু বহুতে আমাৰ অসমৰ মানুহ ইয়াত আছে